জণ্ডিছ কি? কিয় হয় জণ্ডিছ? কি কাৰণত জণ্ডিছ ৰোগত ভুগিব লগা হয় বহুতেই? ইয়াৰ লক্ষণসমূহ কি কি? বিলিৰুবিন নামৰ পদাৰ্থ শৰীৰত অত্যাধিক হ'লে জণ্ডিছ হয়। অত্যাধিক পৰিমাণৰ বিলিৰুবিনে যকৃতত বেয়া প্ৰভাৱ পেলায়। ই যকৃতৰ কাৰ্যক্ষমতা দুৰ্বল কৰি তোলে। বিলিৰুবিন ক্ৰমান্বয়ে সমগ্ৰ শৰীৰত বিয়পি পৰে, যাৰ ফলত ব্যক্তিজনৰ জণ্ডিছ হোৱা দেখা যায়। জণ্ডিছ হোৱাৰ আন বহুতো কাৰণ আছে। পিত্তনলী বন্ধ হৈ যোৱা, মদ্যপান কৰা, লেতেৰা পানী খালেও জণ্ডিছ হ'ব পাৰে। ইয়াৰ ফলত চকুৰ ছাল, নখ আৰু বগা অংশ দ্ৰুতগতিত হালধীয়া হ'বলৈ আৰম্ভ কৰে। বমি, পেটৰ বিষ, ভোক কমি যোৱা আৰু খাদ্য হজম কৰিব নোৱাৰাৰ দৰে লক্ষণে দেখা দিয়ে। অনবৰতে ভাগৰুৱা অনুভৱ হয়, ভোক কমি যায়, পেটৰ বিষৰ আৰম্ভণি হয়, জ্বৰ আৰু খজুৱতিও হয়। নৱজাতকৰ পৰা বৃদ্ধ বয়সলৈকে যিকোনো বয়সৰ ব্যক্তিৰেই জণ্ডিছ হ'ব পাৰে। নৱজাতক শিশুৰ জণ্ডিছ হোৱাৰ সম্ভাৱনা বেছি। শিশু জন্ম হ'লে শিশুৰ শৰীৰত ৰক্তকণিকা প্ৰচুৰ পৰিমাণে থাকে। যেতিয়া এই অতিৰিক্ত কোষসমূহ ভাঙিবলৈ আৰম্ভ কৰে, তেতিয়াই নৱজাতকৰ জণ্ডিছ হোৱাৰ সম্ভাৱনা থাকে। যদিহে এটি শিশুৰ 14 দিনতকৈও অধিক সময় ধৰি জণ্ডিছ ৰোগত আক্ৰান্ত হৈ থাকে, তেনেহ'লে ইয়াৰ পৰিণতি হ'ব পাৰে মাৰাত্মক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।